নমস্কাৰ মিক্স আসামিজৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ 2022 চনৰ জুলাই মাহৰ 2 তাৰিখে আমি হেৰুৱাইছিলোঁ এজন উদীয়মান জনপ্ৰিয় অভিনেতা কিশোৰ দাসক বহুদিন ধৰি এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল মৰমৰ অভিনেতাজন আৰু অৱশেষত মৃত্যুৰ সৈতে হাৰ মানি অজান দেশলৈ গতি কৰিলে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় অভিনেতা প্ৰয়াত কিশোৰ দাস হাজাৰ হাজাৰ অনুৰাগীৰ চকুত চকলো বুৱাই গুচি গৈছিল আমাৰ মাজৰ পৰা মৰমৰ অভিনেতাজন আজি সেইজন মৰমৰ অভিনেতা কিশোৰ দাসৰ আজি জন্মদিন প্ৰতি বছৰে নিজৰ বন্ধু বান্ধৱীৰ সৈতে জন্মদিন পালন কৰি আহিছিল মৰমৰ অভিনেতা কিশোৰ দাসে কিন্তু দুৰ্ভাগ্য বিষয় আজি তেখেতৰ জন্মদিন পালন কৰিবৰ কাৰণে নাই আমাৰ মাজত মৰমৰ অভিনেতা কিশোৰ দাস বিহীন তেখেতৰ 31 বছৰীয়া জন্মদিনৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আজিৰ এই জন্মদিনত তেখেতলৈ জনাইছোঁ একাজলি অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি তেখেত য'তেই আছে শান্তিত থাকক তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ